আজি অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহু দিন হ'ল ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ। হ'ল ভিডিঅ'টো কৰোঁতে বহুত দিন হ'ল, স্পেচো ফুল হৈ গৈছে, বহুত দিন দিয়া নাই ভিডিঅ', সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাই আমাক কান্দি আছে, এজনী এই কান্দুৰি দেখিছে ন আপোনালোকে, এই বেয়া পালে এতিয়া এইপিনে হ'ব নেদেখাওঁ তাই দেখ পালে বেয়া পাইছে, নেদেখাওঁ ঠিক আছে হ'ব তেতিয়া। সেয়া সেন্দুৰ ল'ব লাগে, তাক সেন্দুৰ নিদিয়াৰ কাৰণে কান্দি বিশ্বকৰ্মা পূজা বুলি চবকে গাড়ী মটৰ চাইকেললৈকে লোৱা দেখি তাই নিজৰ ভগা চাইকেলখনকে ধুইছে। এয়া ধুই আছে বিশ্বকৰ্মা পূজা বুলি। সেয়া তাৰো অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ, এয়া আপোনালোকক দেখাইছোঁ। চাওকচোন কেনেকৈ চাইকেলখন ধুইছে ভগা। ভিডিঅ'টো মানে ছোৱালী এইবাৰ প্ৰথম ষ্টেজত নাচিছে, তাই বয়স 3 বছৰ হৈছে জাষ্ট। ইমানো নাচিব পৰা হোৱা নাই, হ'লেও এইবাৰ উঠাই দিছিলোঁ ষ্টেজত নাছিলে, তাকে তাৰ অকণমান ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকৰ আগত দেখাম বুলি ভাবিলোঁ। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাই কৰা ধেমালিবোৰে মই ইয়াত দিম বুলি ভাবিছোঁ। চাব সকলোৱে, ভাল পালে লাইক কমেণ্ট কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাব। ঠিক আছে তেন্তে আহক। লখিমপুৰত থকা গণেশ মন্দিৰলৈ ভাবিলোঁ, সদায় আহোঁ বুলি ভাবোঁ, অহা নাই। আজি ভাবিলোঁ গণেশ মন্দিৰৰ পৰা আহোঁগৈ, সেইকাৰণে আহিছিলোঁ গণেশ মন্দিৰলৈ। ইমান ধুনীয়া মন্দিৰটো দেখিলে আহিবলৈ মন যায়। ইয়াত দেখিছেনে কিমান ধুনীয়া, ৰাতি হ'লে বেছি ধুনীয়া লাগে লাইটৰ পোহৰত। আৰু তাত থকা এইবোৰ নিগনি পোৱালিবোৰ ইমান মৰম লগা, অকণমানি বগা ভাল লাগিলে চাই। নিগনি, শহাপহু, কাছ এইবোৰ চব আছে, ভাল লাগিলে মন্দিৰটোত। এয়া নিগনি পোৱালি, এইখিনি শহা পোৱালি, এয়া শহাপহুবোৰ আছে ইমান ধুনীয়াকৈ। এয়া কাছ। মোৰ মোবাইলৰ কেমেৰাটো ভাল নোহোৱাৰ কাৰণে মই ভালকৈ দেখাব পৰা নাই, ৰাতিও হ'ল কাৰণে। এয়া বৰ ডাঙৰ কাছ, ৰাতি হোৱাৰ কাৰণে সিহঁতে পাৰত উঠি আছিলে।
তাকে অকণমান ভিডিঅ' কৰি থৈছিলোঁ। এয়া কাছ আছে বহুত ডাঙৰ ডাঙৰ। মন্দিৰৰ ওপৰলৈ গৈছোঁ এতিয়া চাকি দিবৰ কাৰণে। চাকি নিদিলোঁ অৱশ্যে, সেৱাহে কৰিলোঁ এনেই। এয়া এতিয়া আহি আছোঁ। ছোৱালীয়ে আকৌ নামতি মন্দিৰৰ পৰা গৈ আকৌ পাৰ্কলৈ যায় বোলে, তাই কৈ গৈছে পাৰ্কলৈ যাম বুলি। সেয়া এতিয়া আমি আহি আছোঁ ঘৰলৈ বুলি। টাউন পাইছোঁহি আৰু যাওঁতে ভিডিঅ' নকৰিলেও, কাৰণ বাইকত গৈছোঁ, ছোৱালীও লগত গৈছে যে, মাজত গ'লে ভিডিঅ' কৰিবলৈ বেয়া, সেইকাৰণে। আমাৰ ঘৰৰ পৰা গণেশ মন্দিৰলৈ বেছি দূৰ নহয়। ভাবিলোঁ ইমান ওচৰতে ইমান ধুনীয়া গণেশ মন্দিৰটোত আগতেও যোৱা নাই, আজি ভাবিলোঁ গৈ আহোঁ, সেইকাৰণে গৈছিলোঁ। এয়া বৰ ধুনীয়া গণেশ মন্দিৰটো, এখন নাৱৰ ওপৰত ধুনীয়াকৈ সজাই তোলা হৈছে মন্দিৰটো। বৰ ধুনীয়া, চালে চাই থাকিবলৈ মন যায়। এয়া ইমান ধুনীয়া ধুনীয়া অকণমানি অকণমানি নিগনি পোৱালি, শহা পোৱালি এইবোৰ আছে মন্দিৰটোত, আৰু লগতে পুখুৰীত কাছ এইবোৰো আছে। ভাল লাগিলে গৈ মন্দিৰটোলৈ। মই ইমান ওচৰতে আছে যদিও যোৱা নাছিলোঁ, এইবাৰ প্ৰথম গৈ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো যে কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো মেছেজ যেনিবা চুনু মুনু উঠিছে হৈ চকু মেলিছে আৰু